Good morning traders. আজি হল 23 তাৰিখ ফেব্ৰুৱাৰী দেওবাৰ আৰু এতিয়া বাজিছে 8:52। সো আজি আমি ট্ৰেড কৰিম ক্ৰিপ্টোত। যোৱাকালি ট্ৰেডটো মই কৰিছিলোঁ, $73 প্ৰফিট হৈছিলে। ইয়াতে লৈছিলে 1 মিনিট। এইটো আছিলে ডাবল বটম বনাইছিলে, সো ডাব্লিউ পেটাৰ্ণ বুলি কৈ দিওঁ। এইটো ব্ৰেক কৰোঁতে আমি ইয়াত ধুনীয়াকৈ এণ্ট্ৰি ল'লোঁ আৰু এণ্ট্ৰি জেগাটো মানে অকণ বেয়া হৈছিলে বাৰু, হ'লেও টাৰ্গেট এচিভ কৰিলে। সো এতিয়া আজি আকৌ আমি ট্ৰেণ্ড লাইন বেছ ট্ৰেড কৰিম। অ'কে, এইটো ধুনীয়াকৈ এতিয়া ডাউন ট্ৰেণ্ডত আহিছে মাৰ্কেট। এইটো চাব পাৰে, ধুনীয়াকৈ মাৰ্কেট ডাউন ট্ৰেণ্ডত আহিছে। আহি আমি এইকণতে ধুনীয়াকৈ ট্ৰেড ল'ম। যদি মাৰ্কেটে ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰে তেতিয়া আমি আপছাইডত ট্ৰেড ল'ম, আৰু যদি ট্ৰেণ্ড লাইনডালে মাৰ্কেট ব্ৰেক নকৰে তেন্তে আমি ডাউন ট্ৰেণ্ডত আমি ডাউন ছাইডত ধুনীয়াকৈ এটা ট্ৰেড ল'ম। অ'কে, তো আজিৰ লজিকটো এইটোৱে যে ট্ৰেণ্ড লাইন বেছ আমি ট্ৰেড কৰিম। চ' ইয়াতে মাৰ্কেট আপ গ'ল, তলে আহিল, আৰু ইয়াত এটা ৰেজিষ্টেঞ্চো বনাইছে এডাল দেই। ইয়াতে এইখনতে এডাল ৰেজিষ্টেঞ্চ বনাইছে। চ' হয়তো মাৰ্কেট ইয়াৰ পৰা আপ যাব পাৰে। আপ গ'লে আমি ট্ৰেড এনেকুৱাহে পাম, ডাউনত এবাৰ হ'লে আহিবই। আমি ইয়ালৈকে টাৰ্গেট ৰাখিম, দিম ইমানলৈকে, আৰু ইয়াত বাই কৰিম। এনেকুৱাত চাই লওঁ মাৰ্কেটে কি দিয়ে। অ'কে গাইজ, এতিয়া ধুনীয়াকৈ ইয়াত শ্বুটিং ষ্টাৰ হ'ল। অ'কে, শ্বুটিং ষ্টাৰ হৈ যেতিয়াই নেক্সট কেণ্ডেলৰ আমাক কনফাৰ্মেশ্যন দিলে, চ' নেক্সট কেণ্ডেলৰ কনফাৰ্মেশ্যন দিয়াৰ পিছত তাৰ পিছৰ কেণ্ডেলত আমি ধুনীয়াকৈ লৈ ল'লোঁ। টাৰ্গেট হ'ব এতিয়া আমাৰ টাৰ্গেট হ'ব ধুনীয়াকৈ এইকণলৈকে দি দিম, ইমানলৈকে এইকণলৈকে। অ'কে, তো টাৰ্গেট $81 হ'ল, আৰু ষ্টপ লছ ধুনীয়াকৈ ইয়ালৈকে এইকণলৈকে ষ্টপ লছ দি দিওঁ। চ' গাইজ $55 আমাৰ ষ্টপ লছ আৰু $81 প্ৰফিট। ষ্টপ লছটো কমাব লাগিব, আমি এইখনতে দি দিলোঁ। অ'কে, তো 52 ষ্টপ লছ আৰু 81 টাৰ্গেট। ত' টাৰ্গেট এচিভ হ'ব, আৰু এতিয়া $72 প্ৰফিটত আছে। কি হয় এতিয়া? অ'কে ট্ৰেডাৰ্ছ, চ' আমাৰ ফাইনেলি টাৰ্গেট এচিভ হ'ল। আৰু এটা কথা সদায় মই এতিয়া মানে এক্সপিৰিয়েঞ্চ মানে একেবাৰে হৈ যোৱা নাই, অকণমান হৈছে যে ফৰেক্স মাৰ্কেটে মেইন টাৰ্গেটটো ইয়াত থ'ব লাগে। অ'কে, এইকাৰণে মেইন টাৰ্গেটটো ওলাই কিন্তু টাৰ্গেট টাচ কৰা নাই। চ' এইটো টাৰ্গেট আমাৰ কেতিয়া নহয়, 1 আৱাৰ টাইম ফ্ৰেমত লৈ আমি ধুনীয়াকৈ তাৰ ছাপৰ্টটো আমি ধুনীয়াকৈ মাৰ্ক কৰি, আমি এতিয়া ওৱান আৱাৰ টাইম ফ্ৰেমত গৈছিলোঁ। ইয়াতে গৈ আমি ছাপৰ্টটো ধুনীয়াকৈ চাইছিলোঁ, এইখনতে ধুনীয়াকৈ ছাপৰ্ট ওলাইছে। চ' আমি এইখনতে টাৰ্গেট দিলোঁ, ধুনীয়াকৈ টাৰ্গেট এচিভ হৈছে। চ' সেইটো কৰিব লাগে, আৰু এইটো প্ৰফিটটো দেখাই আছোঁ এতিয়া ইয়াতে। অ'কে, তো আজিৰ প্ৰফিটটো এইটো ইয়াত চাব পাৰে। 2025 to 23 আজি 23 তাৰিখ, আৰু 9:33 ট্ৰেড লৈছিলোঁ। ধুনীয়াকৈ এইটো $85 ধুনীয়া প্ৰফিট দেখুৱাইছে। অ'কে, এইটো $85 প্ৰফিট আজিৰ। যোৱাকালিৰটো এইটো $79 প্ৰফিট। তাৰপিছৰ $3 লছ হৈছিলে, এইটো 21 তাৰিখে, আৰু তাৰ দিনাখন 3 তাৰিখে, নহয় 21 তাৰিখে $55 লছ হৈছিলে। এইটো ভিডিঅ' বনাইছিলোঁ। তাৰপিছত আগত $2 এইবিলাক মানে অকণ ট্ৰেড এনেই লৈ লোৱা হয়, চ' একো নাই। এইটো ভিডিঅ' বনাইছিলোঁ আই থিংক। চ' ইয়াত
$4 প্ৰফিট ভিডিঅ' বনাইছোঁ। এইটো বনোৱা নাছিলোঁ 0.86 এইটো বনাইছোঁ 0.86ৰ প্ৰফিট হৈছে। ইয়াতে $185 প্ৰফিট, ইয়াতে $14 প্ৰফিট, ইয়াতে $83 প্ৰফিট, ইয়াতে $30 প্ৰফিট। অ'কে, এইখন ফৰেক্স মাৰ্কেটৰ হৈছিলে। প্ৰফিটটো চাওক, এদিন, দুদিন, 3 দিন, 4 দিন, 5 দিন, 6 দিন, এদিন লছ, দুদিন লছ, 3 দিন লছ, তাৰপিছত 6 দিন প্ৰফিট হৈছিলে, 7 দিন প্ৰফিট, 8 দিন প্ৰফিট। অ'কে, 8 দিন প্ৰফিট, 3 দিন লছ। চ' আপোনালোকে একুৰেচিটো চাগে ধৰিব পাৰিছে। চ' ইয়াতো বেলেঞ্চ চাওক, সেই যোনকেইদিন ট্ৰেড কৰিছিলোঁ তাত মুঠতে $423 প্ৰফিট হৈছে। চ' আজি ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, দেন ছাবস্ক্ৰাইব কৰি দিব। ত' থেংক ইউ। কাইলৈ লগ পাম আকৌ নেক্সট এটা ট্ৰেডত। চ' আজিলৈ ইমানেই, বাই বাই।